কবিতাৰ শিৰোনাম পত্ৰলেখা। কবি প্ৰাণজিৎ ৰয় চৌধুৰী। তোমাৰ দেখো নাম পত্ৰলেখা, পত্ৰ তুমি নিলিখা হলা। মোৰ খবৰ তুমি লোৱা নিয়মিত যন্ত্ৰৰ মাধ্যমত, য'ত তোমাৰ ডালিম গতিয়া আখৰবোৰৰ নাই মৰমৰুম, নাই মাদকতা। ডাকোৱালকাই নীতি আহে, সামগ্ৰীৰ টোপোলাহে লৈ, য'ত তোমাৰ পত্ৰ নাই। তাহানি তুমিয়েইতো লিখিছিলা জৱাহৰৰ পত্ৰবোৰেই কাব্য হোৱা সপোনৰ ভাৰতৰ। যান্ত্ৰিকতাত হেৰাই গ'ল নেকি? সেয়ে মোৰো সমিধান নাই। পত্ৰলেখা আজি যদি মোৰ ঠিকনা সোধা, সমিধানত পাবা মাথো কেইটামান সংখ্যাৰ মালা। যান্ত্ৰিকতাত হলো যন্ত্ৰ আমি, য'ত সংখ্যাই আমাৰ চিনাকি। সংখ্যা হলো জীৱন চাহাৰাত, য'ত মনৰ মৰম নাই। ধন্যবাদ।